गुरेसरावबो खुंजाबाय गेदेर देहा फाहामथाय बादा। आसाम सरकारा रायजोआव देहा सिबिथायखौ साबसिन खालामनो आरो बयनिबो देहाखौ गोग्गोयै लाखिनायनि नोजोरजों सुश्रुषा सेतु मुंनि मोनसे गिदिर देहा फाहामथाय बादाखौ रायजोनि गुबुन गुबुन जायगाफोराव खुंगासिनो दं। जिदाइन बोसोर बैसोनि उन्दै गथ'सा आरो लाइमोनफोरनो देहा फाहामथाय होनो थाखाय रायजो सरकारा मोनफ्रोमबो विधानसभा बियाबाव बे जर'खा देहा फाहामथाय बादा हाबाफारिखौ लानाय जादों। बेबायदियैनो दिनै तामुलपुर जिल्लानि गरेसरावबो मोनसे गिदिर देहा सिबिथाय बादा खुंनाय जायो। बे देहा सिबिथाय बादायाव गुबुन गुबुन फरायसालिफोरनिफ्राय खमैबो 3,000निबो बांसिन गथ'सा आरो लाइमोन फरायसाफोरा बाहागो लाफैनानै गाव गावनि देहाखौ आनजाद खालामजादों। बे सावस्रि बादायाव फोलेरारि बेराम, लिभार, हाथाइ, मेगन आरो खोमा गन्थंनि बेरामफोरजों लोगोसे मोन 50निबो बांसिन रोखोमनि बेरामफोरनि थाखाय आनजाद नायबिजिरनाय जायो आरो बेसेन नाङै मुलि होनाय जायो। আপোনালোক সকলোৱে নিশ্চয় অৱগত অসম চৰকাৰৰ এক অভিলাষী প্ৰকল্প স্বাস্থ্য সেৱা মেলা। এই স্বাস্থ্য পৰীক্ষণ শিবিৰত আমি বিশেষকৈ 0 পৰা 18 বছৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী কণ শিশু তেওঁলোকক আমি প্ৰাধান্য দিছিলোঁ। তাৰ বাবে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসকসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমাৰ ৰবিবৰু চিভিল হস্পিটেলৰ পৰা বিশেষজ্ঞ চিকিৎসকসকল আছিলে। তাত বিশেষকৈ আমি দেখিছোঁ যে নিউৰো হওক, অৰ্থপেডিক্স হওক, ডাৰ্মাটলজি হওক, ENT হওক, গাইনী হওক, বিভিন্ন বিষয়ত তেওঁলোকক আমি চিকিৎসা সেৱা প্ৰদান কৰিছোঁ। আৰু এই 0 পৰা 18 বছৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী হওক, শিশু কণ শিশুসকলক আমি চিনাক্ত কৰিছিলোঁ RBSK জৰিয়তে। আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ৰ কেইবালানি আমি বৈঠক হৈছে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত, ধৰক ছ'চিয়েল ৱেলফেয়াৰ আৰু আমাৰ PHE হওক, SRLM হওক, বিভিন্ন বিভাগৰ লগত আমাৰ আলোচনা হৈছিলে। বিভিন্ন মিটিং হৈ আমি তেওঁলোকৰ পৰা লাইন লিষ্টিং এটা বনাই লৈছিলোঁ। সেই লাইন লিষ্টিং অনুযায়ী আমাৰ কিমানখন স্কুলত বা কিমানটা অঞ্চলত কিমানখিনি শিশু চিনাক্তকৰণ হৈছে, স্ক্ৰিনিং হৈছে, তেওঁলোকক আমি ইয়ালৈ আজি বিনামূলীয়া বাছ সেৱাৰে লৈ আহিছোঁ আৰু তেওঁলোকক আমি স্বাস্থ্য পৰীক্ষণ কৰিছোঁ। এই স্বাস্থ্য পৰীক্ষণত আমি বিনামূলীয়া ঔষধ দিয়াৰ উপৰিও তাত আমি ৰেফাৰেল ছিষ্টেম কৰিছোঁ যে যিসকল কণ শিশুক উন্নত মানৰ চিকিৎসাৰ প্ৰয়োজন হয় তেওঁলোকক আমি গুৱাহাটী মেডিকেল কলেজেই হওক বা নলবাৰী মেডিকেল কলেজলৈ হওক তেওঁলোকক আমি প্ৰেৰণ কৰিম। আৰু তাৰ উপৰিও যদি তেওঁলোকক আৰু বাহিৰলৈও পঠাব লগা হয় তেতিয়াহ'লে সেই শিশুসকলক তেনেধৰণে চিকিৎসা সেৱা আগবঢ়াব। আৰু আপোনালোকে সকলোৱে অৱগত যে অসংক্ৰামক ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিৰোধ এই বিষয়ে আমি যথেষ্টখিনি আমি এৱেৰনেছ দিছোঁ। আৰু সেই ক্ষেত্ৰত আমি আজি ইয়াত NCD ক্লিনিকেই হওক বিভিন্ন ধৰণৰ আমি ইয়াত পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু ৰাইজক সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি আপোনালোকে মন কৰিছে এতিয়ালৈকে 2700ৰ পৰা মানুহ এণ্ট্ৰি হৈছে। এইখিনিত কেৱল অকল স্বাস্থ্য বিভাগে কৰা নাই, আমাৰ আয়ুক্ত মহোদয়ৰ যিটো প্ৰচেষ্টা আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ যিটো প্ৰচেষ্টা, বিভিন্ন বাতৰি আপোনালোকে লক্ষ্য কৰিব। আৰু এই সামূহিক ফলশ্ৰুতিতে আজি এই কেম্পটো সুন্দৰভাৱে পৰিচালনা হৈছে। এইটো হৈছে আমাৰ জিলা স্বাস্থ্য সমিতি আৰু জিলা প্ৰশাসন তামোলপুৰৰ উদ্যোগত। এইখিনি আমি দেখিছোঁ যে আমাৰ ইয়াত যিখিনি দিব্যাংগ আছে বা যিখিনি আপোনালোকে এতিয়া আমাৰ স্ক্ৰিনিং হৈছে তাৰ পাছত আমি গম পাম যে কিমানখিনি মানুহক আমি ইয়াত স্ক্ৰিনিং কৰিলোঁ। যে 2700-2800 যিখিনি মানুহ হৈছে এতিয়ালৈকে আমি অনুমান কৰিছোঁ ৰেজিষ্ট্ৰেশ্যনত, সেই মানুহখিনিৰ পৰা কিমানখিনি কোনটো বিভাগলৈ ৰেফাৰ হ'ব তাৰ পাছতে আমি গম পাম যে হয় আজি ইয়াত ইমানখিনি
ৰোগ ইয়াত চিনাক্তকৰণ হৈছে। চিকিৎসক আছিলে ইয়াতে অভিজ্ঞ চিকিৎসক গুৱাহাটী মেডিকেল কলেজৰ পৰা আহিছিলে ডাৰ্মাটলজি, নিউৰলজি আৰু অৰ্থপেডিক্স। তাৰপাছত আমাৰ নলবাৰী মেডিকেল কলেজৰ পৰা আহিছে পেডিয়াট্ৰিক্স চাৰ্জাৰী। তাৰপাছত তামোলপুৰ SDCHৰ পৰা আহিছে আমাৰ ENT অৰ্থপেডিক্স। ৰবি বড়ো হস্পিটেলৰ পৰা আহিছে পেডিয়াট্ৰিক্স। অল ডিপাৰ্টমেণ্ট, অল স্পেচিয়েলিষ্ট ডক্টৰসকলে ইয়াত স্বাস্থ্যসেৱা আগবঢ়াইছে। বিনামূলীয়া বিনামূলীয়া ঔষধ প্ৰদান কৰা হৈছে।